জয় শ্ৰীৰাম, জয় হনুমান। গুড মৰ্ণিং বন্ধুসকল। আজি হনুমান সংকল্পৰ অষ্টমটো দিন। কালি কি হ'ল জানে? ছোৱালীজনীক মৰমতে চুমা খাবলৈ গৈ ককায়েকে কপালতে কামুৰি দিলে। ইমান কান্দিছে তাই, উশাহটো ঘূৰাই আনিব নোৱাৰা হৈ গৈছিল। বহুত ভয় খাই গৈছিলোঁ, তাতে ঠাণ্ডা যে, বহুত বিষাইছেও চাগে, ক'ব জানা নাই। তাৰ গাতো দুখ নাই, সিও সৰু ল'ৰা, একো বুজি নাপায়। মৰমতে কি কৰে গমেই নাপায়। তাইও সেই একেই, কামোৰাৰ পিছতো কান্দি কান্দি ককায়েকৰ লগতে থাকিব লাগে। তাই খোৱা টাইমতো ককায়েকক লাগিব, খেলা সময়তো ককায়েককে লাগিব। ককায়েক আহি পালে তাই গাড়ীখন উলিয়াই দিব। মুঠতে তাই দাদাক বহুত ভাল পায়। এনেও তাই কান্দিলে বহুত ভয় লাগে। বেছিকৈ কান্দিলে উশাহটো চুটি হৈ যায়। আগতেও কেইবাবাৰো তাইৰ তেনেকুৱা হৈছিল। এবাৰ যে ডক্তৰ ঘৰত নিবলগীয়া হৈ গৈছিল। বহুত ভয় খাই গৈছিলোঁ। আজিও ৰাতিপুৱা ঘৰ সাৰি মুচি লৈ গা ধুই হনুমান সংকল্পৰ পূজাভাগ আৰম্ভ কৰিলোঁ। প্ৰথমতে থাপনাখন চাফা কৰি লৈ ঠাইডোখৰ মচি ল'লোঁ। ফুল কেইপাহমান দি বহা আসনখন পাৰি ল'লোঁ। সদায়ৰ দৰে একেই চাকি ধূপ জ্বলাই পূজাভাগ আৰম্ভ কৰিলোঁ। ঘটিটোৰ পানীখিনি মুকলি কৰি লৈ লিখি লোৱা লিখনিখিনি পঢ়ি অন্য দিনাৰ দৰে হনুমান চালিচাখন 7 বাৰ পাঠ কৰি ল'লোঁ। হনুমান চালিচাখন পঢ়িলে শুদ্ধভাৱে একান্ত মনে পঢ়িলে তাৰ সুফল নিশ্চয় পাব। হনুমানজী ইমানেই দয়ালু, সোনকালে সুফল পোৱা যাব। হনুমান চালিচাখন পঢ়ি থাকোঁতে ছোৱালীজনী আহি কোচতে সোমাইছেহি। তাই শোৱাৰ পৰা উঠি আহিছে, সেইবাবে বিশেষ আমনি কৰা নাই। কোলাতে বহি চাই আছে, মইনো কি কৰোঁ। ময়ো হনুমান চালিচা ভাগ পঢ়ি ঘটিটোৰ পানীখিনি ঢাকি লৈ হনুমান চালিচা পূজাভাগ ইমানতে সামৰণি মাৰিছোঁ। ভিতৰত আহি আকৌ লক্ষীমা আৰু গণেশজীক প্ৰাৰ্থনা কৰি ল'লোঁ। আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব।